নমস্কাৰ, পূজা প্ৰিয়া চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আহিছোঁ আমাৰ নামঘৰলৈ। ভাবিলোঁ আপোনালোককো আমাৰ নামঘৰ ভাগ দেখুৱাওঁ। এয়া কাম চলি আছে আমাৰ বৰনামঘৰত। এয়া গম পাইছে আমাৰ বাটচৌৰা, কাইলৈ ফিতা কাটিব। সেইকাৰণে পূৰা ৰাতিও কাৰেণ্ট নাই যদিও পূৰা লাইটৰ পোহৰত কাম চলাই আছে। বৰষুণ আহিছিলে যিহেতু বহুত ডাঙৰ, সেইকাৰণে কাৰেণ্টটো নাই। কাইলৈ আহিব লাগিব দিনত। কাৰেণ্টটো নাই বাৰু, আহিলে কাৰেণ্টটো ভালকৈ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম বাৰু। দিনততো ধুনীয়াকৈ দেখুৱাব পাৰিম বাৰু। এতিয়া আমি প্ৰথম সেৱা কৰি লওঁ, তাৰপৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ইফালে চাহৰ প্ৰস্তুতি চলি আছে। এয়া আমাৰ নামঘৰীয়া বাপ, এয়া বাবা। এইফালে কল চল কাটি আছে পূৰা। এইফালে বইল ভাতৰ প্ৰস্তুতি চলাই আছে। এইফালে আলু কাটি আছে। মাছো বহুত আছে, কাছো চাওক কিমান ধুনীয়া লাগিছে। সেই পাৰে দেখিছে যে আপোনালোকে, সেই পাৰে বনাই আছে বইল ভাত। কাছ চাবলৈ আহিছে। কাছ দেখিলা নে? জয়